গৰাগাঁৱনে পৰ্যবেক্ষণ কৰিলে কিয়? নাই, মই আমাৰ কাতিৰাম বড়ো ডাঙৰীয়াই মোক জনোৱাৰ লগে লগে মই আহিছোঁ। আহি পেলাই দেখিছোঁ যে ইয়াত গৰাখহনীয়া হৈছে। যোৱাবাৰো মই আহিছিলোঁ আৰু ইমিডিয়েট একশ্যন লৈ পেলাই পাৰ্কোপাইন দি কলিতা চোপা এইটো এই বছৰ অন্তত একো ক্ষতি হোৱা নাই। তো এইটো আৰ্চিতল বুলি যিটো বৰিষাডোঙা, ইয়াত আকৌ নতুন ইৰচন আৰম্ভ হৈছে। ইয়াত বিভিন্ন কাৰণ এই অঞ্চলত এটা মথাউৰিয়ে দিয়া হ'ল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা। সেই সময়তো মই আমাৰ কাতিৰাম বড়োৱে কোৱাৰ কাৰণে মই লিখি দিছিলোঁ পীযুষ হাজৰিকাক, ইয়াত মথাউৰি লাগে। আৰু পীযুষ হাজৰিকাই এইটো চেংচন কৰিও দিছে। মথাউৰি বনি আছে, এতিয়ালৈকে সম্পূৰ্ণ 13 কিলোমিটাৰ মথাউৰি। ইয়াত যিটো পাৰ্কোপাইনৰ প্ৰয়োজন হয় সাময়িকভাৱে, এইটো অন্তত এই বাৰিষাৰ ছিজনত যাতে ইৰচন আকৌ নহয়, পাৰ্কোপাইন দি পেলাই এইটো ৰক্ষা কৰিব লাগে। তাৰ কাৰণে মই এইমাত্ৰ ইয়াৰ পৰাই ৱাটাৰ ৰিচোৰ্চেছ মিনিষ্টাৰ পীযুষ হাজৰিকাৰ লগত কথা পাতিলোঁ। তো আজিৰ ভিতৰতে এইটো নিৰ্দেশ দিব। বিভাগীয় যিটো অফিচাৰসকল আছে, ইঞ্জিনিয়াৰ আছে, ৱাটাৰ ৰিচোৰ্চেছৰ ইঞ্জিনিয়াৰ, তেওঁলোকক তেওঁ নিৰ্দেশ দিব। এতিয়া সোনকালে ইয়াৰ ব্যৱস্থা ল'বৰ কাৰণে তেওঁ মোক প্ৰতিশ্ৰুতি দিছে। এইটো ছাৰ্ভে কৰিব আমাৰ। নাই, 13 কিলোমিটাৰটো এতিয়া বনি আছে, এইটো নতুন নহয়, মথাউৰিটো হৈ আছে। এইটো একেবাৰে হলা পাৰৰ পৰা কদমতলা হলা পাৰৰ পৰা বড়োচোপালৈকে এইটো অলৰেডি হৈ গ'ল। যোৱা বছৰতে পীযুষ হাজৰিকা নিজে আহি পেলাই বনাই আছে। এইটো কিন্তু সেইটো একজেক্টলি মই ফিগাৰটো নাজানো, ডিপাৰ্টমেণ্টে জানিব। 13 কিলোমিটাৰৰ মাথাউৰি আৰু পীযুষ হাজৰিকাই নিজে আহি পেলাই এইটো ছাৰ্ভে কৰি পেলাই চেংচন কৰি গৈছে। আৰু মই তেতিয়া লিখিতভাৱে ৰিকমেণ্ডেশ্যন এটা দিছিলোঁ যে যিহেতু মোৰ বিভাগ নহয়, বেলেগৰ বিভাগ, এইটো কৰিব লাগে বুলি। তেখেতে মই ৰিকুৱেষ্ট কৰাটো ৰাখি পেলাই মোক জনায়ো দিছে যে মই চেংচন কৰিলোঁ। কিন্তু ইয়াত সমস্যাবিলাক নতুন আহি গৈছে। ইয়াত বহুত ধৰণৰ সমস্যা ৰাইজে কৈ আছে। ইয়াত কাউন্সিলৰ তৰফৰ পৰা অলপমান পদক্ষেপ ল'ব লাগিব। যেনেকৈ শিল বালু যিটো ফাক্টৰ, এইবিলাকৰ মহল তহল আছে, মহলৰ দ্বাৰাও বহুতখিনি সমস্যা সৃষ্টি হোৱা বুলি ৰাইজে এটা অভিযোগ দি আছে। মই ভাবোঁ যে আমাৰ ফৰেষ্ট বিভাগ BTCৰ পৰা তাত এটা তদন্ত কৰিব আৰু ব্যৱস্থা ল'ব বুলি মই ভাবোঁ। পাৰ্কোপাইনৰ দ্বাৰা সম্পূৰ্ণ প্ৰটেকশ্যন দিব পৰা নাযায়, কি উন্নত ধৰণৰ? পাৰ্কোপাইন হ'লে এটা টেম্পৰাৰী এটা মিজাৰ, আৰু কেতিয়াবা ক'ব নোৱাৰি যে নদীৰ কৰ্চটো চেঞ্জ হৈ যায়। এই বছৰত সেইফালে আহিছে। তো পাৰ্কোপাইন দি পেলাই মানে কিছু সময় যদি আমি এইটো প্ৰিভেণ্ট কৰিব পাৰোঁ বা ৰক্ষা কৰিব পাৰোঁ, নেক্সট ইয়াৰ যদি ৰিভাৰ কৰ্চটো চেঞ্জ হৈ যায়। আৰু ইয়াত পাৰ্মানেণ্ট কিবাৰ কাৰণে ইনডাইৰেক্ট ডাইৰেক্ট বহুতখিনি মিজাৰ লাগে। এনেকৈ নহয় যে য'ত ইৰচন হৈছে তাত ইম্বেংকমেণ্ট দিলেহে মানে এইটো প্ৰটেকশ্যন হৈ যাব, সেইটোও নহয়। এইটো অলপমান ষ্টাডি কৰিব লগা আছে। আৰু মথাউৰি ক'ত দিব লাগে, মথাউৰি আকৌ লাগে। আৰু এইখিনি মথাউৰি অসম্পূৰ্ণভাৱে যিটো আছে, কোন পইণ্টৰ পৰা কোন পইণ্টলৈকে কাদুঙা বড়োচোপাৰ পৰা এইটো আমাৰ নতুনকৈ যিটো দলং বনাই আছে নয়াবস্তি খৈৰাণীলৈকে, এই মানে বড়োচোপাৰ পৰা খৈৰাণীলৈকে যিটো মথাউৰি লাগে, এইটো এটা প্ৰপ'জেল আছে। এইটো কেতিয়া চেংচন হয় তাৰ কাৰণে মই নিশ্চয় কাম কৰিম আৰু ব্যৱস্থা ল'ম। এতিয়া মানে আমাৰ 25 নং বাগানপাৰা সমষ্টিত আপোনালোকে সকলোৱে জানে যে দুয়ো পাৰত মানে নদী আছে। সমষ্টিৰ পূব পাৰত পাগলদিয়া নদী আৰু সমষ্টিৰ পশ্চিম পাৰত জিৰং নদী তথা মৰা পাগলদিয়া নদী। শেহতীয়াকৈ ইয়াত যি এটা বান, এই বানৰ সময়ত আমাৰ এফালে যি বৰিকাডুঙা আৰ্চিতল, যোৱাবেলি কলিতা চোপা আছিলে, বৰিকাডুঙা কলিতা চোপা, এইবাৰ বৰিকাডুঙা আৰ্চিতল এইখিনিত যি মানে পাগলদিয়া নদীত গৰাখহনীয়া খুব বেছিকৈ হৈছে। আমাৰ তাত 3টা ঠাইত হৈছে। জিৰং নদীত বুগলামাৰী গৈবাৰী আৰু খখলাবাৰী আকচিয়া বড়োচোপা, এই 3টা জাগাত হৈছে। আৰু আজি ইয়াত আমাৰ অসমৰ মন্ত্ৰী, কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া এই আৰ্চিতললৈ আহিছে। আৰু নিশ্চয় অতি শীঘ্ৰে ইয়াত যিখিনি বিভাগীয় যিখিনি পদক্ষেপটো লোৱা হ'ব। আৰু ময়ো ইয়াত আমাৰ BTCৰ যি বিভাগীয় কাৰ্যবাহী সদস্য, আমি একেলগে ইয়াত মানে যোগাযোগত আছোঁ।
আৰু আজি যিহেতু ইয়াত মন্ত্ৰী আহিছে, আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়া আহিছে, নিশ্চয় খুব সোনকালে ইয়াত পদক্ষেপ এটা হ'ব। ইতিমধ্যে আমি চৰকাৰ গঠন কৰাৰ পিছতে 2020 চনতে এই সময়ৰ ৱাটাৰ ৰিচোৰ্চৰ ছেক্ৰেটাৰী ছাম আব্বাছী, এই আব্বাছীক মই ইয়ালৈ মাতি আনিছিলোঁ। আৰু আমাৰ যি সমষ্টি একেবাৰে দক্ষিণ পাৰ বালাচোপা, উত্তৰ বৰছিলাৰ যিটো বালাচোপা, এই বালাচোপা যোৱা যিটো মানে বিত্তীয় বৰ্ষ ইয়াত বালাচোপাৰ পৰা জাৰ তালুকলৈকে হ'ল। আৰু এই বিত্তীয় বৰ্ষত 2023 আৰু 2024 আৰু 2025 চনৰ যিটো বিত্তীয় বৰ্ষ, এই বিত্তীয় বৰ্ষৰ কদমতলা হলাপাৰৰ পৰা বৰিকাডোঙা বৰচোপালৈকে বনোৱা হৈছে। মোৰ এটা প্ৰস্তাৱ আছিল যে এই মাথাউৰিটো পাগলদিয়া নদীত আমাৰ যিটো মানে পাগলদিয়া নদীৰ পূবপাৰ, এই পূবপাৰটো আমাৰ নবস্তি খিৰাণীলৈকে হ'ব লাগে। ইতিমধ্যে বেছি দূৰ নাই, খুব যদি বাকী আছে, ইয়াত 2 কিলোমিটাৰমান বাকী আছে নহয় জানো, 2 কিলোমিটাৰমান বাকী আছে। আৰু যিহেতু ইয়াত বিভাগীয় মন্ত্ৰীৰ লগত আজি আমাৰ ইউজি ব্ৰহ্ম, আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইল আৰু ছইল ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া এই বিভাগীয় মন্ত্ৰীৰ লগত যোগাযোগ হৈছে। আশা ৰাখিছোঁ আগন্তুক যি মানে খৰালি মাহ, এই খৰালি মাহত আমাৰ বাকী থকা যিখিনি মাথাউৰিখিনিতো সম্পূৰ্ণ হ'ব। আৰু খুব সোনকালে ইয়াত যিহেতু গৰাখহনীয়াটো এটা ভয়াৱহ এটা ৰূপ লৈছে, আমি নিশ্চয় এইটো অতি শীঘ্ৰে ইয়াত এইটো